হেল্ল' গাইজ, গাঁৱলীয়া ছোৱালী অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আমাৰ গাঁৱৰ ওচৰতে বেলেগ এখন গাঁৱত যাব ওলাইছোঁ। সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তাত বোলে পানী তেনেকুৱাকৈ কমা নাই, সেয়ে ভাবিলোঁ আজি অলপমান চাই আহোঁ আৰু আপোনালোককো দেখুৱাওঁ। আমাৰ গাঁৱত পানী কমিছে, তথাপিও বহুতখিনি কমিব বাকী আছে। এয়া আমাৰ গাঁৱৰ পানী অলপ অলপ কমি আহিছে। এয়া এইটো ৰাস্তালৈকে উঠিছিল, এতিয়া অলপ কমিছে। মনটোও ভাল লাগিছে কমাই, কাৰণ বহুত মানুহৰ বহুত আলাই আথানি হৈছিল, বাটতে আশ্ৰয় ল'ব লগা হৈছিলে। এইটো চাওক, সেইটো ঘৰ এতিয়ালৈকে পানী কমাই নাই, কমিছে অলপ অলপ, কিন্তু আৰু আছে বহুত। পুৰা ধুনীয়াকৈ অলপ অলপ কমি আহিছে। এইটো চাব পাৰে, এইবিলাক গোটেই পানী আছিল, এতিয়া কমি নাইকিয়া হৈছে। কিন্তু যিসকলে অলপ দোৱা ঠাইত আছে সেইসকলৰ তেনেকুৱাকৈ শুকোৱা নাই ভালদৰে। আৰু ভগৱানৰ কৃপাত আমাৰ ঘৰত পানী উঠা নাই, দমকল পাৰলৈকে উঠিছিল, তাৰপৰা চোতাল একো নুঠিলে পানী। এয়া এইবিলাকতো পানী উঠিছিল। এয়া আমি এনেকৈ যাই আছোঁ গোটেইকেইজনী খোজকাঢ়ি। নেকি চাই দি অলপ, আৰু ঐ মাতি তহঁতে অলপ আগত আছে, তালৈকে যাম। তাত পানী শুকোৱা নাই বোলে, এনে অলপ চাব আহিলোঁ, ঘৰৰ ভিতৰতে আছে এইকেইদিন। সেয়ে ভাবিলোঁ আজি অলপমান ওলাই যাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। এয়া আমাৰ গাঁও সিটো ছাইডে আছে, আমি এইটো পশ্চিম ছাইডে গুচি আহিলোঁ। এইটো মেইন ৰাস্তা হয় আমাৰ। তাৰপিছত এইটো ছাইডৰ পৰা গোটেই পানী সেইটো ছাইডে গৈছিলে, এতিয়া পানীটো অলপ কমি গ'ল। দিনৰ মূৰত আজি ঘৰৰ পৰা ওলাইছোঁ। এইকেইদিন ঘৰৰ ভিতৰতে আছিলোঁ আমি। পানী হৈছিলে চাৰিও ছাইডে, সেইটো কাৰণে ক'তো যোৱা হোৱা নাছিলে। আজি অলপ আহিলোঁ ওলাই, মনটোও ভাল লাগিছে, পানী কমিছে যিহেতু। এয়া এওঁলোকৰ ঘৰতো পানী উঠিছে, এতিয়ালৈকে কমাই নাই। এইটো ছাইডটো বহুত পানী হোৱা বুলি কৈছে, হৈছে একচুৱেলি, দেখা পালোঁ যিহেতু। তাৰপিছত অলপ আমি আগৰলৈকে যাম। বহুতে চাইছে, কিন্তু আমি অহা নাছিলোঁ চাব, আৰু মন গৈ আছিল চাব আহিবৰ বাবে, সেইটো বাবে আজি আহিলোঁ। এয়া চাব পাৰে, পানী কমাই নাই এইটো ছাইডে, সকলোৰে ঘৰে ঘৰে পানী। চাব পাৰে পানী কমাই নাই এতিয়ালৈকে, মেইন ৰাস্তাৰ ওপৰেদি এনেকৈ পানী যাই আছে। মই আগলৈকে যাব চেষ্টা কৰিম, কিন্তু বহুত ধাৰ বুলি শুনিছোঁ, তথাপিও চেষ্টা কৰিম। এয়া চাব পাৰে, ধাৰ দেখোঁতে গম পায় পানীৰ ধাৰ আছে বুলি। অলপ আগত বাবুহঁতে এয়া লাঙি পাতিছে বাটতে। ছাইডেদি ইমান ছাইডেদি যাব নোৱাৰি, কাৰণ ধাৰ আছে বহুতখিনি। এয়া চাব পাৰে, এইবিলাক চাব পাৰে, গোটেই পানী আৰু গোটেই পানী পানী। এয়া পানী একদম বহুত দূৰলৈকে আছে, এইটো ছাইডটো পানী কমা নাই, কিন্তু কালি পৰহিলৈকে চাগে হয়তো অলপ কমিব। এয়া চাব পাৰে, গোটেই পানীয়ে। এয়া চাওক, বাপৰে ইমান ধাৰ। ছাইডেদি গ'লেতো একদম মানুহ উটুৱাই লৈ যাব যেন পাইছোঁ। এইটো দেখা পাইছে আপোনালোকে, ছাইডত যাব নোৱাৰিব, বহুত দূৰলৈকে আছে ধাৰ। চাওকচোন, এই সেইটো ছাইডে গৈছে, গোটেই পানী সেইটো ফালে গৈছে। গড ভয় লাগিছে, ঐ ভৰি টানি নিবা খোজে কথা। এয়া এনেকৈ মাছ মাৰি আছে ইয়াতে। মা ভৰি টানি নিবা খোজে দেখোন। গড, নেকি ভালকে, নেকি ধৰি লওঁ। এয়া চাওকচোন, বাপৰে, আমাৰ সেইটো ছাইডে ইমান হোৱা নাই এনেকুৱা ধাৰ, ইয়াতে যেনেকুৱা হৈছে। এইবিলাক গোটেই মা বাপৰে, গড। চাব পাৰে, আৰু অলপ দূৰ আছে, বহুত দূৰলৈকে পানী বাগৰিছে। একদম মানে বহুত অৱস্থা বেয়া হৈ গৈছে সকলোৰে। এনেকৈ ইমান পানীৰ মাজত থাকিব লগা হৈছে। কিবাকৈ পাৰ হৈ আহিলোঁ আমি। চাব পাৰে, গোটেই পানী সেইটো ছাইডে গৈছে। আমি পাৰ হ'লোঁ, আৰু অলপমান আছে বাকী। আপোনালোকক দেখুৱাই দিওঁ কিমান দূৰলৈকে বাগৰিছে পানী।
গোটেই পানী এইটো চাইডৰ পৰা এইটো চাইডে আহিছে, এইফালে গৈছে গোটেই পানী, চাব পাৰে। আমি পাৰ হৈ আহিলোঁ পানী, বহুত ধাৰৰ মাজেদি আমি সিটো পাৰৰ পৰা এইটো পাৰ হৈ আহিলোঁ। এয়া বাপৰে, এইটো চাইডৰ পানী কেতিয়া কমিব নাজানো আৰু, বহুত পানী হৈছে। দেখা পাইছে আপোনালোকে, চাওকচোন একদম এইটো পাৰৰ পৰা একদম সেইটো পাৰলৈকে, বাপৰে কিমান দূৰলৈকে। আমি বেলেগ এটা ৰাস্তাত সোমাইছোঁ, এইটো চাইডৰ এবাৰ চাই আহোঁ আৰু আপোনালোককো দেখুৱাম। এইটো চাইডেও চাৰো চাইড পানী হৈছে ক'ব গ'লে। আমাৰ পৰা অলপ দূৰ হয়, ইয়াতে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মানে হ'ব যেন পাইছোঁ। এয়া পাকা ৰাস্তা গোটেই ভাঙি লৈ গৈছে পানী। এইবিলাক ৰাস্তাৰ একদম অৱস্থা নাইকিয়া কৰি দিছে, গোটেই ভাঙি গৈছে পাকা ৰাস্তাটো। চাওকচোন, এবাৰ এইটো আমি পাৰ হ'ব চেষ্টা কৰিম, আগত আৰু ক'ত কি হৈছে চাম, আপোনালোককো দেখুৱাম। পানী সেইটো চাইডৰ পৰা আহিছে, মেইন ৰাস্তা। আমি মেইন ৰাস্তাটোৰ পৰা এইটো পাৰেদি এনেকৈ আহিছোঁ, আৰু এইটো চাইডেদি যোৱা ৰাস্তা নাই, কাৰণ হয়তো আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছে কালভাৰটো উটুৱাই লৈ গৈছে, সেইটো কাৰণে এইটো চাইডে ৰাস্তা নাই। আমি আকৌ আহিব লাগিব ঘূৰি, অলপ আগলৈকে যাম। যিহেতু ঘৰৰ পৰা আজি ওলাই আহিছোঁ, অলপ চাম বুলি আহিছোঁ, ক'ত কেনেকুৱা পৰিৱেশ কি পৰিস্থিতি হৈছে, সেয়ে ভাবিলোঁ আৰু অলপ আগলৈকে যাই পেলাই চাই আহোঁ। আমি বেলেগ ভিতৰৰ ৰাস্তাৰে আহিছোঁ, এইটো এটা বেলেগ ভিতৰৰ ৰাস্তা হয়, আকৌ ঘূৰি আহিব লাগিব, ঘূৰি পেলাই আকৌ আমি সেইটো ৰাস্তা দিয়ে যাব লাগিব। অলপ আগলৈকে যাব চেষ্টা কৰিম। চেলফি উঠি আছা? ইয়াৰ পৰা মই দেখিছোঁ মাজতে ৰাস্তাটো ভাঙিছে, শুনি আছিলোঁ কৈ থকা, কিন্তু সঁচাকৈ ভাঙিছে। মই অলপ ওচৰলৈকে গৈ আপোনালোকক দেখুৱাই দিম। অহা যোৱা ৰাস্তাটোৰ মাজতে এনেকুৱাকৈ দোৱা হৈ গৈছে, দেখুৱাম আপোনালোকক। এই চাওকচোন, গোটেইখিনি উটুৱাই লৈ গৈছে, সেইটো ৰাস্তা আৰু এইটো ৰাস্তা, ৰাস্তাটোৱে ধুৱাই লৈ গৈছে। কি দেখাই আছা? সেইটো চাইডৰ পৰা পানী আহি পেলাই এইটো মানুহৰ ঘৰ হয়, এইটো বাটে হয়, বাটটোতে এনেকুৱাকৈ ধুৱাই লৈ গৈছে গোটেই। নাযাওঁ, সেইটো চাইডে ৰাস্তাই নাই, বল আমি ঘূৰো বল। এতিয়া আমি ঘূৰিলোঁ, এতিয়া ঘৰত যাম আমি। আজি অলপ ফুৰিলোঁ, আপোনালোককো দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া অলপ আগৰ দোকানত বোলে পকৰি বনাই আছে, যদি পকৰি বনাই আছে পকৰি খাই যাম। বাই বাই। বাইদি নিকি, আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ।